हेलो एभ्रिवान আজি আহিছো ইয়া ভীমশঙ্কৰ মন্দিৰলৈ মহিত আছে আৰু ইয়া দীপৰ বিল পালোৱে আমি ইমান ধুনীয়া পৰিৱেশটো চাওকচোন ধুনীয়া এইবিলাক দোকান দি দিছে পুৰা ৰাস্তাৰ কাষে কাষে ইয়া পুৰা মাংস কিবা কিবি মানে দেখিয়ে ভাল লাগে মানে ঠাইখিনি পানী ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা জায়গা পুৰা আৰু ইয়া আমি মন্দিৰ আহি পালো লাইন ধৰিলো পূজা দিবলৈ মানে বহুত মানুহ হয় মানে আৰু শাওনৰ সোমবাৰ গীতাত বিশেষকৈ বেছি মানুহ হয় আমি মানে সোমবাৰে যোৱা নাই আৰু সোমবাৰে গ'লে মানে পূজা দিবলৈ চান্স নাপায় ইমান মানুহ বেলেগ বাৰতে গ'লো শাওনৰ মাহতে আৰু ইয়া অৱশেষত আহি পালো মেইন জেগা তথাপি মানে বহুত লাইন ধৰিব লগা হৈছে আৰু ইয়া পূজা চূজা দি ওলাই আহিলোঁ চাওকচোন পৰিৱেশটো মানে ইমান ধুনীয়া আৰু মানুহ কিমান হৈছে ধুনীয়া নিজৰাৰ পানী আহি থাকে মানে চাই ভাল লাগে কিবা এটা ঠাইখিনিও ইমান ঠাণ্ডা পুৰা আৰু অলপ অলপ বৰষুণো দি আছে যে এইখন হ'ল গেটখন মানে এয়া ভাল লাগে আৰু মানে ঠাইখিনি পুৰা ওপৰক লগে মানে আৰু গাড়ী চাড়ী লৈ আহিব পৰা কৰি দিছে এতিয়া মই ইয়া দুবাৰ আহিলোঁ প্ৰথমবাৰ আহোঁতে মানে খোজকাঢ়ি আহিছিলোঁ ওপৰক লগে এইবাৰ পুৰা বাইক লৈ আহিছোঁ হাজবেণ্ডো আহিছে আমি তিনিজনে আহিছোঁ মানে বাবু হাজবেণ্ড মই এইবাৰ আহোঁতে ইমান কষ্ট নহ'ল আৰু মানে আৰু ইয়াতে যিমানে ভক্ত আহক মানে আৰু ইয়াতে খোৱা যোগাৰ কৰি থৈ দিছে সকলোৱে খাই যাব পাৰি আৰু মানে পূজা চূজা দি আমিও খাওঁ বুলি আহিলোঁ ইয়াতে যিমান লাগে আৰু খাই থাকক আৰু পেট ভৰাই মানে পুৰা আৰামত বহি বহি খাওক ধুনীয়া ফেন চেন লগাই থোৱা আছে খাই তাতে দি থাকে লৈ লৈ খাই কিমান মানুহ মানে আৰু আছে চাওকচোন খাওঁতে মানে লাইন ধৰিব লাগে ল'ব মানে প্ৰথমবাৰত লাইন ধৰিব লাগে তাৰ পাছত আৰু ল'ব গ'লে আৰু লাইন ধৰিব নালাগে আৰু ইয়াতে দিছে পায়স খিচাৰি লুচি জিলাপি চব্জি চবখিনি আছে আৰু যিমান লাগে আমাৰ ধুনু আৰু হাজবেণ্ডেও খাব লৈছে আৰু ময়ো এইপিনে বহি ল'লোঁ খাওঁ বোলে বহুত ধুনীয়া হয় আৰু মানে খানাখিনিও বহুত টেষ্টি হয় খাই ভাল লাগে আৰু আমি খাই লৈ ঘৰমুৱা হ'লোঁ আজি ভিডিঅ'টো ইমানখিনি আৰু বাই বাই